हेलो फ्रेंड्स केनेকৈ माटी जमानबंदी उलियाब लागे तार प्रचेष्टा सम्पूर्णरूपे आपनालोকক आमी देखाई दिम আজি स्टेप बाय स्टेप गतिके तार बारे जिकोनो एटा ब्राउजार ओपन करि लब क्रोम अथवा यूसी মই লৈছো क्रोमत टाइप কৰি দিব লাগিব আসাম ৰেভিনিউ টাইপ কৰি দিছো দিয়াৰ লগ পিছত সার্চ কৰি দিব লাগিব গতিকে মই সার্চ কৰি দিছো সক ৰেভিনিউ আসাম তাত ক্লিক কৰি দিব দিয়াৰ লগে লগে জমানবন্দি আপোনাৰ পেজটো আহি যাব পেজটো আহি যোৱাৰ পিছত তাত ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টখন আহি যাব আৰু ডিস্ট্ৰিক্টখন আহি যোৱাৰ পিছত আপোনাৰ নিজৰ যিখন ডিস্ট্ৰিক্ট হয় সিলেক্ট কৰি ল'ব মই লৈছো বৰপেটা ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ সাৰ্কেল চক্ৰ যেটো হয় এটো ক্লিক কৰি দিব লাগিব যেটো নিজৰ এটাকে সাৰ্কেল আছে তাত ক্লিক কৰি দিব চাই থাকক সক আকৌ আহি গল যে আপোনাৰ ভিলেজখন সিলেক্ট কৰি ল'ব লাগিব যিখন ভিলেজ আপোনাৰ সিলেক্ট কৰি দিছো দিয়াৰ পিছত আপোনাৰ ক্যাপচাটো দিব লাগিব আগত যি ধৰণে আছে ক্যাপচাটো মাৰি দিব লাগিব তাৰপিছত চাওক আপোনাৰ মাটিৰ যিমান দাগ নং আছে যেটো দাগ নং হয় হেতু তাত ক্লিক কৰি দিব লাগিব তাৰ পিছত সাৰ্চত ক্লিক কৰি দিব লাগিব দিয়াৰ পিছত আহি গৈছে দাগ নং 12 তাৰপিছত ডট যত আছে তাত ক্লিক কৰি দিব আপুনি যদি ইচ্ছা কৰে যে মই পিডিএফ টো লম ডাউনলোড কৰি লম তেতিয়া ল'ব পাৰিব আৰু জমানবন্দি জমানবন্দিত ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিছো মই সক আপোনাৰ পেজটো খোল খাইছে গতিকে আপুনি ইয়াৰ পৰা এটো ডাউনলোড কৰি পেজটো প্ৰিন্ট কৰি ল'ব পাৰিব একদম ভালকে দেখা পোৱা গৈছে চাওক আৰু 3 ডটত যাব লাগিব ডাউনলোড কৰাৰ প্ৰচেছটো মই দেখাই দি আছো 3 ডটত গৈ তাৰ সব ওপৰত তিৰ নিচিনা এটা আছে তাত ক্লিক কৰি দিব দিয়াৰ পিছত চাওক ডাউনলোড হৈ গৈছে তলত গৈ ডাউনলোড হৈ গৈছে গতিকে তলত ডাউনলোডত ক্লিক কৰি দিব ডাউনলোড হৈ গল গতিকে যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব